নমস্কাৰ, মই ভাস্কৰ বৰদলৈ। অসমীয়া লিপিৰ ক্ৰমবিকাশ বিতৰ্ক প্ৰসংগত অন্য দুটামান দিশ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এটা প্ৰশ্ন আহিছে, অসম সাহিত্য সভাই এই গ্ৰন্থখন কিয় প্ৰকাশ কৰিলে? বিতৰ্কত স্থান পোৱা দিশবোৰৰ কাৰণে কিতাপখন প্ৰকাশৰ উদ্দেশ্য কোনেও দেখাৰ সুযোগ পোৱা নাই। গ্ৰন্থখনৰ পাণ্ডুলিপিৰ বিষয়ে অৱগত হোৱাৰ পিছত অসম সাহিত্য সভাৰ মাননীয় সভাপতি শ্ৰীযুত কুলধৰ শইকীয়া ছাৰে কিতাপখন সাহিত্য সভাৰ পৰা প্ৰকাশৰ বাবে প্ৰস্তাৱ দিছিল আৰু উদ্দেশ্য হিচাপে ছাৰে কৈছিল, এই কিতাপখনৰ জৰিয়তে অসমৰ বিগত কেইবা দশক জুৰি স্থবিৰ হৈ পৰা লিপি চৰ্চাৰ গতিটোক পুনৰ জীৱিত কৰিব পৰা যাব। ছাৰৰ এই মহান ইচ্ছাৰ প্ৰতি মই সন্মতি প্ৰকাশ কৰিছিলোঁ। কিতাপখনক লৈ হোৱা বিতৰ্কৰ বাবে আজি যি পৰিৱেশ গঢ় ল'লে সেইটো আপোনালোক সকলোৱে দেখিছে। অসমীয়া লিপিৰ ক্ৰমবিকাশ গ্ৰন্থখন বিচাৰি আজি আমাক বহুজনে ফোন কৰিছে। বহুতেই প্ৰাচীন অসমীয়া লিপি শিকিব খুজিছে। বোধ কৰোঁ কম দিনতেই লিপি পঢ়িব জনা হাজাৰজন ব্যক্তি অসমত ওলাব। মই নিশ্চিত সমালোচকসকলেও এতিয়া লিপিৰ কিতাপ বিচাৰি পুৰণি আলমিৰাৰ পৰা উলিয়াই হ'লেও পঢ়িব। এই বিতৰ্কত নিজক জিকাবৰ বাবেই পঢ়িব। মই বহুত সুখী হৈছোঁ, কাৰণ মই সফল হৈছোঁ। মোৰ সপোন আছিল প্ৰাচীন অসমীয়া লিপি পঢ়িব পৰা বহু ব্যক্তি গঢ়ি তুলিম। গ্ৰন্থখনৰ ওপৰত হোৱা বিতৰ্কৰ পিছত লিপি অধ্যয়নৰ বাবে বহু মানুহৰ আগ্ৰহ দেখিছোঁ। সকলোৱে যদি লিপি পঢ়িব পৰা হয়, তেনেহ'লে অসমীয়া লিপি নিশ্চয় প্ৰতিষ্ঠিত হ'ব। বিশ্বত অসমীয়া লিপিৰ স্বকীয়তা প্ৰতিষ্ঠা হ'ব। আজিৰ দিনটোত মই সকলোতকৈ সুখী ব্যক্তি, কাৰণ কেইদিনমান আগলৈকে মই অশোক শৰ্মা, আজিজুল হক, অঞ্জলি বুঢ়াগোহাঁই বাইদেউৰ লগতহে প্ৰাচীন লিপিৰ আলোচনা কৰিছিলোঁ। আৰু কিছুদিনৰ পিছত অসমত লিপিৰ কথা পাতিবলৈ বহু ব্যক্তি লগ পাম। মোক সমালোচনা কৰিবৰ কাৰণেও যদি অসমীয়া লিপিৰ চৰ্চা হয়, তাতকৈ সৌভাগ্যৰ কথা মোৰ বাবে আৰু একোৱেই নাই। মানে মোৰ অধ্যয়নক বেয়া পোৱাসকলেও অসমীয়া লিপিৰে অধ্যয়ন কৰিব, আৰু যিসকলে অসমীয়া লিপিৰ প্ৰতিষ্ঠা আশা কৰে তেওঁলোকেও অসমীয়া লিপিৰে অধ্যয়ন কৰিব। সৰ্বোপৰি মোক পৰাজিত কৰিবৰ বাবে হ'লেও বহুজনে অসমীয়া লিপিৰ অধ্যয়ন কৰিব। যেনেকৈ নহওক, অসমীয়া লিপি অধ্যয়নৰ এটা মানসিকতা গঢ় লৈছে। অসমীয়া জাতিৰ কাৰণে ইয়াতকৈ সুখবৰ আৰু একোৱেই হ'ব নোৱাৰে। মই বিশ্বাস কৰোঁ, যিসকলে মোৰ কিতাপখনক বেয়া পাই অসমীয়া লিপি পঢ়িব, তেওঁলোকে অতি সোনকালে আৰু ভালকৈ শিকিব। গ্ৰন্থখন যিহেতু অসমীয়া লিপিৰ তথ্যৰে সমৃদ্ধ, অনুভৱ কৰোঁ বানান বিভ্ৰাট থাকিলেও ই কিন্তু আপোনাক প্ৰাচীন অসমীয়া লিপি পঢ়াত সহায় কৰিব। লিপি বিতৰ্ক শক্তিশালী হ'বলৈও এই কিতাপখনে আপোনাক সহায় কৰিব। ইয়াত প্ৰাচীন অসমীয়া লিপিৰ লিখা সাঁচিপাত পুথিবোৰ পঢ়িব পৰাকৈও বৰ্ণমালা প্ৰস্তুত কৰি দিয়া আছে। প্ৰাচীন শিলালিপি তামৰ ফলি পঢ়াৰ সুবিধা হ'ব পৰাকৈও বহুকেইখন বৰ্ণমালা দিয়া আছে। এই গ্ৰন্থখন পঢ়িলে অসমীয়া লিপিৰ সোণালী ইতিহাস প্ৰত্নতাত্ত্বিক সাক্ষ্যৰ সহায়ত জনাৰ লগতে প্ৰাচীন অসমীয়া লিপি পঢ়াৰ সকলো বৰ্ণমালা হাততে পাব। পূব ভাৰতীয় লিপিসমূহৰ বৰ্ণমালাবোৰৰ মাজত তুলনামূলক অধ্যয়ন কৰিব পৰাৰ লগতে অসমীয়া লিপিৰ প্ৰতিটো বৰ্ণৰ ক্ৰমবিকাশৰ লগত যুক্ত প্ৰত্নতাত্ত্বিক সাক্ষ্য ইয়াত দেখা পাব। মিছা অপবাদেৰে কিন্তু গ্ৰন্থখনক আপোনালোকৰ পৰা দূৰত ৰাখিব খুজিছে, এই বিষয়ে আপুনি নিজেই সিদ্ধান্ত ল'ব। মোৰ বিশ্বাস আমি আটাই মিলি কিন্তু অসমীয়া লিপিক প্ৰতিষ্ঠা কৰিব পাৰিম। ধন্যবাদ।